এইকেইটা ব্লাউজ ডিজাইন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম গতিকে এটা এটাকে ডিজাইন চাই লওঁ Thank you for clicking this video. Namaskar, swagatom janaisu notun eti video hoite more channel Being Fashionable with Hiraloi. আজিৰ ভিডিঅ'ত আকৌ কেইটামান ব্লাউজ ডিজাইন আৰু কালেকচন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম অলৰেডি মই বহু কেইটা পাৰ্ট আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো আপোনালোকে বহুত বেছি ভাল পাইছে ভিডিঅ'টি মই অলৰেডি মোৰ যিমান বিলাক ব্লাউজ সিলোৱা হৈছিলে যেনেকুৱা ধৰণৰ ডিজাইন দিয়া হৈছিলে আপোনালোকৰ মাজত সকলো বিলাক মই অলৰেডি শ্বেয়াৰ কৰিছো বহু কেইটা পাৰ্টত যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰে যদি তেওঁলোকৰ প্ৰয়োজন হয় প্ৰয়োজন বুলি ভাবে তেওঁলোকে চাব পাৰে বেছি পলম নকৰি আহকচোন ভিডিঅ'টো একবাৰ কালেকশনৰ প্ৰথমটো ব্লাউজ দেখুৱাইছো এইটো পিংক কালাৰ নহয় একচুয়ালি ৰিয়েল কালাৰটো ৰেড হয় ইয়াত ভিডিঅ'ত কালাৰটো অকণমান বেলেগ দেখিছে আৰু বেক সাইডৰ ডিজাইনটো এইটো হয় আৰু সিম্পল ডিজাইন হয় ইমান বহুত বেছি কাটাও নহয় পিছফালে মানে খুব ডিপ নহয় আৰু এইটো 3/4 স্লিপছত দিয়া আছে পটিটো হাতত দিয়া আছে Next blouse to দেখুৱাইছো এটো হোয়াইট কালাৰত এই কাপোৰৰ ফেব্ৰিকটো মানে যেটো ব্লাউজৰ ফেব্ৰিকটো হয় এটো বেলেগ হয় মানে এক্সট্ৰা ফেব্ৰিক হয় আৰু ইয়াত এক্সট্ৰাকে লেস লগোৱা হৈছে এক্সট্ৰাকে কিনি লেস কিনি লগোৱা হৈছিলে মানে খুব সিম্পল হয় ব্লাউজটো হেকাৰণে অকনমান যাতে হেভি দেখায় হেকাৰণে লেসটো লগোৱা হৈছে পিছৰ ফালৰ ডিজাইনটো সেম দিয়া আছে দুইটাতে আৰু আগফালে পুৰা বক্স দিয়া আছে নেক্সট ব্লাউজটো দেখুৱাইছো এইটো ভেলভেটৰ ব্লাউজ হয় এটো পুৰা পিওর ৰেডত আছে মই ৰিসেন্টলি সৰস্বতী পূজাত পিন্ধিছিলো এই ব্লাউজটো ফ্ৰন্টৰ ফালে ৰাউন্ড দিয়া আছে এই ৰাউন্ডটো অকমান বেলেগকে দিয়া আছে ফ্ৰন্টৰ ফালে পুৰা ষ্ট্ৰেট আহিছে আৰু চেষ্টৰ হেকিনিত বেন হৈ গৈছে অকমান ইউ টাইপত হৈ গৈছে আৰু ডিজাইনটো বেক সাইডে বক্স দিয়া আছে আৰু সাপোৰ্টৰ কাৰণে এডাল এতেনিকে দিয়া আছে সেম ফেব্ৰিকৰে হয় আৰু ফুল স্লিপছত সিলোৱা আছে নেক্সট ব্লাউজটো দেখুৱাইছো এইটো এজোৰ বুৱা পদ্মিনী কটনৰ চাদৰ মেখেলা হয় আৰু এজোৰ হট পিংকত আছে ফুল স্লিপছত সিলোৱা আছে অকমান ডিপ কাট দিয়া আছে বেক সাইডটো আৰু ফ্ৰন্টৰ ফালে সুইধাৰ ডিজাইন দিয়া আছে অকমান বেন টাইপৰ কে দিয়া আছে ডিজাইনটো আৰু হাতত তেনেকে পটিটোৰ অলপমান হেখিনি হাতত দিয়া হৈছিল ফুল স্লিপছত আৰু লাষ্ট ব্লাউজটো দেখুৱাইছো ব্ল্যাক কালাৰ এইজোৰ উকা মিক্স পাটৰ কাপোৰ হয় মই কাপোৰজোৰ অনলাইন লৈছিলো আৰু ইয়াত লেস লগোৱা আছিল গোটে চাদৰৰ মেখেলা জোৰতে লেস লগোৱা হৈছিল সেম লেসটোৱে ব্লাউজৰ হাতটো তেনেকে লগোৱা হৈছিল 3/4 স্লিপছত আছে আৰু বেক সাইডত এনেকুৱা এটা ডিজাইন দিয়া হৈছিল আৰু অলপমান সাপোৰ্টৰ কাৰণে দুডাল ফিটা তেনেকে দিয়া হৈছিল যেটো পাৰপিনত ব্যৱহাৰ কৰা হৈছিল ফেব্ৰিক হেতু ফেব্ৰিকৰে দিয়া হৈছিল এতিয়া আটাইকেইটা ডিজাইনৰ ভিতৰত আপোনালোকৰ যদি কোনোবাটো ভাল লাগিছে নিশ্চয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব লগতে মোৰ আগৰ ভিডিওবোৰ এবাৰ চাব যদি আপোনালোকে হেল্পফুল হয় বুলি ভাবে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ